এইটো ভিডিঅ'ৰ জৰিয়তে আমি যিকোনো সংখ্যাৰ মাল্টিপ্লিকেশ্যন কেনেকৈ উলিয়াব অতি সহজতে তাৰ বিষয়ে আলোচনা কৰিম। ধৰি লোৱা হ'ল দুটা সংখ্যা আমাৰ দিয়া আছে 57 আৰু 62। এই দুটাৰ পূৰণফল আমি কেনেকৈ অতি সহজতে উলিয়াব পাৰোঁ তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। ফাৰ্ষ্টত আমি কৰিব লাগিব 7 আৰু 2 ইনটু এই দুটা সংখ্যা ৰাইট সাইডত থকা সংখ্যা দুটা ফাৰ্ষ্টত আমি ইনটু কৰিব লাগিব, যিটো হ'ব 14ৰ 1 থাকিলে আমি হাতত লৈ থৈ দিম। এতিয়া আমাৰ কোনিয়াকে 5 and 2 আৰু 6 and 7 পূৰণ কৰি পেলাই তাক আমি মানটো যোগ কৰিম। যেনে ইয়াতে 6 7 যা 42 আৰু 5 2 যা 10 দুটা যোগ কৰিলে হৈ যায় 52। কিন্তু যেহেতু আমাৰ হাতত 1 আছিলে গতিকে তাকো আমি ইয়াত যোগ কৰি দিম, যোনটো হৈ যাব আমাৰ 53। গতিকে 3 আমাৰ মাজত লিখিব লাগিব। এতিয়া 3 লিখি ল'ম। নেক্সট কামটো হ'ব আমাৰ 5 আৰু 6 পূৰণ কৰা। 5 6 আমি পূৰণ কৰিলে পাই যাম 30। 30ৰ লগত যদি 5 প্লাছ কৰোঁ আমাৰ হৈ যায় 35। গতিকে আমাৰ উত্তৰটো হ'ব 3534। নেক্সট এটা সংখ্যা লৈ লওঁ আমি। নেক্সট এটা সংখ্যা ধৰা হ'ল সংখ্যাটো 46 আৰু 72। ইয়াৰ পূৰণফলটো কৰোঁতে আমি ফাৰ্ষ্টতে 6 আৰু 2 ইনটু কৰিম। 6 2 যা হৈ যায় 12। এই 12ৰ 2 লিখিম, হাতত থাকিব 1। এইবাৰ আমি কোনিয়াকে পূৰণ কৰিব লাগিব। 4 2 যা 8 আৰু 6 7 যা 42 প্লাছ 8 হৈ যায় আমাৰ 50। 50 প্লাছ আমাৰ হাতত থকা 1 হৈ যায় 51। গতিকে 5 আমাৰ হাতত ৰৈ যাব। নেক্সট হ'ব আমাৰ 4 আৰু 7 পূৰণ কৰা, যাৰ উত্তৰটো হয় 28। 28ৰ লগত যদি 5 প্লাছ কৰোঁ আমাৰ হৈ যায় 33। গতিকে আমাৰ উত্তৰটো হ'ব 3312। নেক্সট এটা সংখ্যা লওঁ। ধৰা হ'ল সংখ্যাটো 63 আৰু 41। এতিয়া ইয়াৰ পূৰণফলটো 3 1 যা 3 ফাৰ্ষ্ট লিখিম, এবাৰ কোনিয়াকে পূৰণ কৰিম। 4 3 যা 12, তাৰপিছত 6 1 যা 6 দুটা পূৰণ কৰিলে হৈ যায়, দুটা যোগ কৰিলে হৈ যায় 18। গতিকে 18 হৈ যাব আমাৰ 8। ইয়াতে আমাৰ ৰৈ যাব 1টো ৰৈ যাব। গতিকে আমি নেক্সট কামটো আমাৰ হ'ব 6 আৰু 4 পূৰণ কৰা, যাৰ উত্তৰটো হ'ব 24। 24ৰ লগত আমাৰ ৰৈ যোৱা 1 প্লাছ কৰিলে হৈ যাব 25। এনচাৰটো হ'ব 2583। এনেকৈ আমি এই পদ্ধতি ব্যৱহাৰ কৰি পেলাই অতি কম সময়ৰ ভিতৰতে যিকোনো দুটা সংখ্যাৰ পূৰণফল উলিয়াব পাৰিম।